নমস্কাৰ বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ শিক্ষা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ সংখ্যাৰ বিভাজ্যতাৰ বাবে কৰা পৰীক্ষা এই বিষয়টোৰ ওপৰত মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। ইয়াত আমি সংখ্যাবিলাক কেনেকৈ যিকোনো এটা সংখ্যাৰে হৰণ কৰিব পাৰি সেই বিষয়ে জানিম। প্ৰথমতে 2ৰ দ্বাৰা সংখ্যা এটা কেনেকৈ বিভাজ্য হ'ব বা হৰণ যাব সেই কথাটো আমি জানি ল'ম। 1 নম্বৰ নিয়মত দিছোঁ মই 2ৰ দ্বাৰা বিভাজ্যতা। যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত বা এককৰ ঘৰত 0, 2, 4, 6, 8 এই অংককেইটাৰ ভিতৰত তাৰে যিকোনো এটা অংক থাকে তেন্তে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। ইয়াত মই উদাহৰণ হিচাপে লৈছোঁ 10, 12, 14, 16, 18। গতিকে ইয়াৰ প্ৰত্যেকৰে এককৰ স্থানত কি আছে? 0 আছে, 2 আছে, 4 আছে, 6 আছে আৰু 8 আছে। এইটো আমি ক'ব পাৰোঁ যে এই সংখ্যাকেইটা 2ৰে বিভাজ্য হ'ব। 2 নম্বৰ লৈছোঁ 3ৰ দ্বাৰা বিভাজ্যতা। কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফলটো যদি 3ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। অৰ্থাৎ মই ইয়াত উদাহৰণ হিচাপে লৈছোঁ 12। ইয়াত 1 + 2 12টোক আমি অংকত ভাঙি দিছোঁ আৰু 1 আৰু 2 যোগ কৰিলে আমি 3 পাওঁ। 3ক যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে 1 পাওঁ। এইবাৰ মই আন এটা উদাহৰণ লৈছোঁ 19। 19টোক আমি ভাঙি দিলোঁ 1 + 9 = 10 হ'ল। 10ক আমি 3ৰে হৰণ কৰিলে ই হৰণ নাযায় বা বিভাজ্য নহয়। গতিকে 19টোক 3ৰে হৰণ নাযাব বা বিভাজ্য নহ'ব। এইবাৰ লৈছোঁ 4ৰ দ্বাৰা বিভাজ্যতা। যদি কোনো এটা সংখ্যা 3টা বা তাতকৈ বেছি অংকৰে গঠিত হোৱা সংখ্যাটোৰ একক আৰু দশকৰ স্থানৰ অংক দুটাৰ গঠন হোৱা সংখ্যাটো 4ৰে বিভাজ্য হয় তেন্তে সেই সম্পূৰ্ণ সংখ্যাটোকে 4ৰে বিভাজ্য হ'ব। আমি বুজিব লাগিব যে যদি কোনো এটা সংখ্যা 3টা বা তাতকৈ বেছি অংকৰে গঠিত, আমি 3টা বা তাতকৈ বেছি সংখ্যাৰে অংকৰে গঠিত সংখ্যা এটা লিখি 1, 112 সংখ্যাটো ল'লোঁ। 112ক ইয়াত আমি একক আৰু দশক স্থানৰ অংকটো লগ লাগি কি পাইছোঁ? এইটো 12 পাইছোঁ। এই 12টোক ইয়াৰ পৰা আমি 12টো উলিয়াই লৈ গ'লোঁ। 4ৰে হৰণ যায়, 3 বাৰ যাব। গতিকে এই 12 সংখ্যাটোক 4ৰে হৰণ গৈছে বা বিভাজ্য হৈছে এই গোটেই সংখ্যাটো কি হ'ব? 4ৰে বিভাজ্য হ'ব। আমি পৰীক্ষা কৰি চাই ল'ম। 112 4 যাব, 11 যাব, 2, 3 দুবাৰ, 3 বাকী ৰ'ব 32, 8 4 গুণ 32, অৰ্থাৎ 28 বাৰ গ'ল। অৰ্থাৎ যিবিলাক সংখ্যাৰ একক আৰু দশক স্থানৰ অংক দুটাৰে গঠন হোৱা অংকটো 4ৰে হৰণ যায় সেই গোটেই সংখ্যাটো কি হ'ব? 4ৰে বিভাজ্য হ'ব। এইবাৰ লৈছোঁ 4 নম্বৰ 5ৰ দ্বাৰা বিভাজ্যতা। কোনো এটা সংখ্যাৰ এককৰ স্থানত 0 অথবা 5ৰ যিকোনো এটা অংক থাকিলে সেই সংখ্যাটো 5ৰ দ্বাৰা বিভাজ্য হ'ব। ইয়াত 5 ই নিজে এটা, তাৰপিছত 10, 15, 20, 25, 30 এনেকৈ আমি যিমান লিখোঁ 0 আৰু 5 একক স্থানত 0 আৰু 5 থাকিলে সেই সংখ্যাটো কি হ'ব? 5ৰ দ্বাৰা বিভাজ্য হ'ব নিশ্চিতভাৱে। ইয়াত কোনো ধৰণৰ সন্দেহ নাই। 5 নম্বৰ লৈছোঁ মই 6ৰ দ্বাৰা বিভাজ্যতা। যে কোনো এটা সংখ্যাক 2 বা 3ৰ দ্বাৰা বিভাজ্য হ'লে সেই সংখ্যাটো 6ৰ দ্বাৰাও বিভাজ্য হ'ব। যে যিকোনো এটা সংখ্যাক 2 আৰু 3ৰ দ্বাৰা কিন্তু কি হ'ব লাগিব? হৰণ যাব লাগিব সংখ্যাটো, তেতিয়াহ'লে সি 6ৰ দ্বাৰা বিভাজ্য হ'ব। এতিয়া আমি চাম 6টোকে ল'লোঁ বাৰু। 6টোক 2ৰে হৰণ কৰিলে যায় 3 বাৰ, আৰু 6ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে কেইবাৰ যায়? 2 বাৰ যায়। গতিকে 6টো এটা হ'ব। ঠিক তেনেকৈ 12 হ'ব। কিন্তু 15 লওঁ আমি, হয় নেকি চাওঁ। 15টো 3ৰে হৰণ যায়, 3 5 গুণ 15, কিন্তু 15ক 2ৰে হৰণ নাযায়। গতিকে 15টো 6ৰে হৰণ নাযাব। এনেকুৱা ধৰণৰ সংখ্যাবিলাক আমি ল'ম যে যদি সংখ্যাটোক 2 আৰু 3 দুয়োটাৰে হৰণ যাব লাগিব, 2 আৰু 3 দুয়োটাৰে বিভাজ্য হ'ব লাগিব, তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব? 6ৰে বিভাজ্য হ'ব। এতিয়া 18টো লওঁ আমি, 18 হৰণ
3 সমান 6, 18 হৰণ 2 সমান হ'ব 9, গতিকে 18টো হ'ব। 6 নম্বৰ লৈছোঁ মই 7ৰ দ্বাৰা বিভাজ্যতা। কোনো এটা সংখ্যাৰ দশক স্থানৰ অংকটোৰ 3 গুণৰ লগত একক স্থানৰ অংকটো যোগ কৰি পোৱা সংখ্যাটো যদি 7ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 7ৰ দ্বাৰা বিভাজ্য হ'ব। এতিয়া আমি চাম যে এটা সৰু উদাহৰণ ল'লোঁ, আমি 28 ল'লোঁ, 28 কি কৈছে, একক স্থানৰ দশক স্থানৰ অংকটো 3 গুণৰ লগত, দশক স্থানৰ অংকটো আমি 3 গুণ ল'ব লাগিব, 2 × 3 প্লাছ একক স্থানৰ অংকটো যোগ কৰিব লাগিব, 2 × 3 = 6, 6 আৰু 8 কিমান হ'ব, 14, 14 7ৰে হৰণ যায়, কেইবাৰ যাব, 2 বাৰ। গতিকে যদি 14টো 7ৰে হৰণ যায়, দুবাৰ যায়, গতিকে 28টোকো কি হ'ব, 7ৰে হৰণ যাব, বিভাজ্য হ'ব। ঠিক তেনেকৈ আৰু এটা সংখ্যা লৈ চাওঁ, 119, ডাঙৰ সংখ্যা এটা ল'ম, ই 7ৰে হৰণ যায় নে নাযায় চাওঁ। 10 স্থানৰ অংকটো 3 গুণ ল'লোঁ, 11 পূৰণ 3 প্লাছ 9, 3 × 11 = 33 প্লাছ 9 সমান কিমান হ'ব, 42 হ'ব। 42 7ৰে হৰণ যায়, 7 × 42, গতিকে 42 যেহেতু 7ৰে বিভাজ্য হৈছে, গতিকে 119 কি হ'ব, 7ৰে বিভাজ্য হ'ব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে কিছু পৰিমাণে কিবা এটা হ'লেও শিকিব পাৰে, আইডিয়া প্ৰস্তুত হ'ব পাৰে।